বাইদেউ আপুনি কি বিচাৰিছে বাগানৰ মাজত এয়া ৰ'বা বহুত মূল্যৱান বস্তু এটা বিচাৰিছোঁ চাওঁ কি বস্তু বাৰু এবিধ আইজোৰণি এই যে ল'ৰা ছোৱালীৰ যে ঘামুচি নিচিনা উঠে হয় তাৰপিছত কিছুমানেতো ঘামুচি বুলি ভাবে আৰু কেনেকৈ গম পাব এতিয়া তেওঁ যে আই যে হয় হা গৰ্ভত থাকিলে এই পাতটো এৱা গাখীৰত আঙুঠি সোণৰ আঙুঠি ৰূপৰ আঙুঠি এনেকৈ তিয়াই থ'ব লাগে চাওঁ পাতটো এইবাৰ এয়া তাৰপিছত তিয়াই থ'ব লাগে তিয়াই থৈ তেওঁ গা পা ধুৱাই খোৱা সময়ত আঙুঠি দুটা উলিয়াই এইখিনি ধুনীয়াকৈ ধুই তাত মোহাৰি দিব লাগে দি দুচামুচমান খুৱাই ল'ৰা ছোৱালী হ'লে চামুচে ডাঙৰে হ'লে পিও খাব পাৰে খাই পেলাই গোটেই গাত মূৰৰ পৰা ভৰিলে এনেকৈ সানি দিব লাগে দি এই বস্তুখিনি আকৌ য'তে ত'তে পেলাব নাপায় হয় একদম মানুহে নগছকা জেগাত পেলাই দিলেই হ'ল এতিয়া আইজোৰণি বুলি কয় ঔষধি বুলি ক'বও নাপায় তেওঁক ৰ'বচোন বন্ধুসকল মই আপোনালোকক এতিয়া মাটিত য'ৰ পৰা উঠাইছে মই দেখুৱাওঁ এতিয়া এয়া শুকাই আইজোৰণি চবতে থাকে বিচাৰিলে আমাৰ গাঁও জেগাতো পাব এয়া চাওক এই সৰু আপোনাৰ এই হেৰি নিচিনা এই মানিমুনি নহয় হেৰিটো যে চাঙৈ টেঙাৰ নিচিনা এইটো চাওক সৰু চাঙৈ টেঙাটোৰ নিচিনা দেখিছেনে এয়া এইটো আইজোৰণি বুলি কয় এয়া ঔষধি গছ বুলি কয় চাঙৈ টেঙা নহয় মই আকৌ প্ৰথমতে চাঙৈ টেঙা বুলি ভাবিছিলোঁ এয়া চাওক আপোনালোকে এয়া য'তে ত'তে পাব মুঠতে সৰু চাঙৈ টেঙাটো য'ত দেখা পায় এয়া চাওক তিনিখিলা পাত আছে ন সৰু সৰু একদম সৰু সৰু তিনিখিলা পাত আছে সেইটো আইজোৰণি ঔষধ মূল্যৱান গছ এইটো হয় আমাৰ ভাষাত আমি শীত গাছ বুলি কওঁ এইটো কি গছ শীত গাছ শীত পাত বুলি কওঁ আমি শীত পাত সিজু বুলি কয় নে আপোনালোকে আমাৰ অসমীয়াত সিজু গছ বুলি কয় আমি হ'লে শীত পাত বুলি কওঁ এইটো ইয়াত যেতিয়া আমাৰ শীতলা মাহ যেতিয়া সেই গছৰ গুৰিত এই গছতে থাকে কৃষ্ণ ইয়াতে আমাকে মানে এনেকা বিশ্বাস কৰে আৰু আমি বিশ্বাস মানে থাকে ইয়াতে হয় নেকি ইয়াত থাকে ইয়াত পূজাও দিয়ে চাকি বন্তিও জ্বলায় ইয়াত এইটো গছত হয় নেকি এইটো গছ তাৰপিছত যে যেতিয়া বাচ্চাকেইটা কাঁহ ধৰে নহয় যেতিয়া এই গছৰ পাতটো ছিঙি জুইত এনেকা এক পিঠিত মানে এইটো জুইত চেকি দিয়ে তাৰ ৰসটো ওলাব ৰসটো ওলাই তুলসী পাত মধু এইবিলাক দি আৰু বাচ্চাটোক খুৱাই তেতিয়া খালে মানে বহুত আৰাম পায় এই পাত কপটো মানে কাটে ভিতৰৰ কপটো যোনটো জাম হৈ থাকে সেইটো কাটে এই পাতটো আমাৰ অসমীয়া মানুহে সেইখিনি কৰে নে কৰে একেই আকৌ এই ইয়াৰ যে এইটো ডালটো এনেকে গোলকে কাটে এই যে আমাৰ আঙুলিত পবিয়া হয় এই যে নখ চোকা হয় তেতিয়া মানে এইটো পিন্ধিব লাগে আঙুলিত পিন্ধিব লাগে আঙুঠি নিচিনাকে বনাই লৈ পিন্ধি তাৰপিছত এই ইয়াৰ মানে খুব বিষ টানে হয় নেকি খুব বিষ টানে বিষটো ন এদিন ৰাখিব লাগে খুব আৰাম পায় ভাল হৈ যায় এই বস্তুটো বহুত মূল্যৱান সিজু গছ ভৰি চৰি লগাব নাপায় যেতিয়া পবা যদি ভৰিত হয় তেতিয়া নলগায় আৰু নাপায় যদি আঙুলিত হয় বিশেষকৈ বহুত মানুহৰ বুঢ়া আঙুলিত হয় কাঁহী বাতি ধোওঁতে সেইবিলাক খাৰ চাৰ যে সোমাই তেতিয়া চুবৰ লাগিলে হয় নহয় মতা মানুহবিলাকৰ আমাৰ এওঁৰে হৈছিল সেই এইটো দিওঁতে ভাল হৈছে আৰু পূজা হয় তাত গাখীৰ ঢালিব পানী ঢালিব শীতলা মাহ যিহেতু আপোনালোকে হেৰি কৰে ন ইয়াত শীতলা মাহ থাকে ইয়াত মই কিন্তু এয়া প্ৰথম গম পাইছোঁ মই সেইকাৰণে ভিডিঅ' কৰি ৰাইজলৈ এৰিব বিচাৰিছোঁ যে এই তেওঁলোক গোৱালা সম্প্ৰদায়ৰ আদিবাসী মানুহ তেওঁলোকে এই সিজু গছত শীতলা মাহ থাকে বুলি কয় গতিকে তেওঁলোকে ইয়াত চাকি বন্তি জ্বলায় পূজা কৰে গতিকে সকলোৰে মান্যতা গছবোৰক লৈ বেলেগ বেলেগ নহয় জানো আৰু আমি যিখিনি জানো সেইখিনিতো বাইদেৱে ক'লে এতিয়া যেতিয়া এইটো পুৰা পকিব বাইদেউ এইটো কি ছিগি আছে এইটো মিশ্ৰি বুলি কয় আমি এনেকৈ পাহাৰত আহিলে এইবিলাক আমি আনকচোন ছিঙি পেলাই গুটিটো ৰ'ব এয়া এইটো যেতিয়া পকিব এতিয়া ধুনীয়াকৈ এইবিলাক ওলাই যাব ফাটি যাব এইখন ফ্ৰেণ্ডছ আপোনালোকে দেখিছেনে চাওক সকলোৰে পৰিচিত এইটো বেঙুনীয়া এপাহ ফুল আমি পাহাৰত গ'লে এনেকুৱা ফুল বহুত দেখি পাওঁ ইয়াতো ইয়াৰ বাগানৰ ওচৰত বহুত আছে এয়া দেখিছেনে খায়ে কিন্তু আজিলৈকে মই নাজানো যে এইটো মিশ্ৰি গছ কিন্তু এতিয়া এই আমাৰ লগত অহা বাইদেউজনীয়ে কৈছে যে এইটো মিশ্ৰি গছ আৰু এতিয়া কোনটো ফল খায়তো বাইদেউ
ইয়াত এইটো 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 ফুলটো গুটিটো ফুলটো যে ফুলটো ওলোৱাৰ পাছত যিটো গুটি ওলাই ফুলটোতো পৰি যাব তাৰপিছত এইটো পকিব গুটিটো এইটো পকিলে মিঠা মিঠা হৈ যায় মিঠা মিঠা হ'ব কোলা হ'ব জীপটো খোৱাৰ পিছত কোলা হৈ যায় কোলা জামুকৰ নিচিনা হয় কোলা হ'ব এইটো মানে মিচিৰি গছ মিচিৰি গছ চাওক আপোনালোকে চিনি পায় নে নাপায় নাজানো কিন্তু মই হ'লে চিনি নাপাওঁ আজিহে গম পালোঁ যে এইজোপা মিচিৰি গছ ইমান দিন পাহাৰত ঘূৰিছোঁ মই নাজানো সেইকাৰণে আজি মই ভিডিঅ'টো কৰিলোঁ আপোনালোকে যেতিয়া এইটো এতিয়া ফুল ফুলি আছে যেতিয়া পকিব পাহাৰত যেতিয়া আহিব আমাৰ মানুহখিনিয়ে চিনি যিয়ে নাপায় খাব পাৰিব ডালিমৰ নিচিনা ন ডালিমৰ নিচিনা হয় এইডালেওতো আমি দাঁত ঘঁহোঁ ছাগলীও খায় আৰু এইটোৱে দাঁত ঘঁহিলে দাঁতত যদি পায়েৰিয়া থাকে নহয় সেই পায়েৰিয়া বেমাৰ ভাল হয় আকৌ দাঁত বিষ ভাল হয় এইটো কি গছ আছিলে পাহৰি চাহাৰা আপোনালোকে চাহাৰা গছ বুলি কয় সৌৰা গছ সৌৰা গছ বুলি কয় এতিয়া মনলৈ আহিছে বাইদেৱে কৈয়ে দিলে এইটো সৌৰা গছ আৰু এইডালে তেওঁলোকৰ জণ্ডিছ বেমাৰ ভাল হয় বুলি ক'লে এয়া চাওক ডাঙৰ ডাঙৰ আছে ইয়াত আমি জমলাখুটিয়ে চিনি পাওঁ কিন্তু এতিয়া ডালি এটা লৈ যাওঁ কওকচোন এই গছজোপা কিবা নাম জানেনে আপুনি মই এই গছজোপাৰ নামটো নাজানো বৰ্তমান এই জণ্ডিছৰ কাৰণে খোৱা হয় জণ্ডিছত খোৱা হয় জণ্ডিছত খোৱা হয় কেনেকৈ খায় বাকলিটো ইয়াক তলখিনি নমাই মানে কাটি নমাব লাগে আৰু এইটো পিচি খাব লাগে ইয়াৰ চিৰা দি আৰু চেনি অলপ দি মিছল কৰি খাব লাগে হয় নেকি বাকলিটো তাৰমানে অকণ গুড়ি কৰি ল'ব লাগে তে গছজোপাৰ নাম নাজানে আপোনালোকে কেমেৰাতে চাওক এইটো এইফালে বহুত পায় এইটো কি আছিলে আমাৰ হেৰি শগুনবাহী ফালে মই গছজোপা বহুত পাইছোঁ আৰু এই আদিবাসী লোকসকলে এনেকৈ খাইছে এইটো কিবা গোন্ধ আছে নেকি নাই গোন্ধ তেনেকুৱা একো নাই আৰু নাম তেওঁলোকে নাজানে অকণ মিঠা সোৱাদ এটা আছে দেখোন মিঠা সোৱাদ আছে নেকি নাই ন ঠিক আছে মই আপোনালোকক এনেকৈয়ে দেখালোঁ আমি যিহেতু জমলাখুটি খাওঁ জণ্ডিছত আৰু এখেতসকলে এইটো বস্তু খায় কিন্তু নাম নাজানে এইজোপা গছৰ ছাল খায় ঠিক আছে দিয়ক বন্ধুসকল জণ্ডিছত বোলে আৰু এনেকুৱা ঔষধ আছে তেখেতসকলে খায় এইজোপা গছ সেই পাণচলি গছ ন তাৰ কি কেনেকৈ খায় সেইটো বাকলি মানে চালি তনপিলে নমাই সেইটো মানে পিচি গুণ্ডা কৰি খাব লাগিব পিচি গুড়া কৰি কি হ'ব লগত চিৰা তিৰাৰ লগত নে চিৰা নহ'লেও হয় অলপ যদি চেনি অলপ দি মানে পানী দি মিহলি কৰি পানীৰ নিচিনা মানে পিচি মানে গুণ্ডা কৰি পানীত মানে ঘাটি তাৰপিছত ধৰক যে চেনি অলপ দি সেইটো খাব পাৰে আৰু কি কি খায় আৰু এটা চটনি গছ বুলি কয় চটনি গছ সি বাকলিও খায় সেইটো গছ এতিয়াতো অলপ এন্ধাৰ হ'ল দেখাও নাপাব চটনি গছ বুলি কয় আৰু আমাৰ মিৰিমাহৰ পাত আপোনালোকে কেনেকৈ খায় সেইটো মানে ধৰক যে কৰি মিহি কৰি পিচি পেলাই আৰু খাব লাগিব ঠিক আছে দিয়ক ধন্যবাদ এইজোপা দেখিছেনে এই আমাৰ আদিবাসী বাইদেউহঁতে কি চিনি নাপায় চব পায় কি কয় হেজ গাছ বুলি কওঁ হেজ গাছ এইটো ঔষধো বনাওঁ আমি এইয়া কলিকেইটা ছিঙি পেলাই কাঁহত এইবিলাক 3টা 4টা মানে বেছিকৈ দিব নালাগে অকণমান 4টা 5টা ছিঙি দি আৰু এইবিলাক ধুনীয়াকৈ ধুই এনে কিবা কুটনিত কুটি পেলাই আৰু এইবিলাক আৰু গৰম কৰিব লাগে পানীটো অলপ গৰম কৰি আৰু এই তুলসী পাতটো মধুটো সেইটো দি পেলাই আৰু এইটো খাব লাগে কাহত খুব ভাল এনেই তুলসী পাত আৰু মৌজোলটো মানুহে খায়েই এইটোতো খায়ে আৰু লগতে এইটো দিব লাগে হেজ গছৰ পাতটো দিব লাগে তাকো সেই কোমল কুঁহটো ন এই কোমল কুঁহটো ফ্ৰেণ্ডছ দেখিছেনে আপোনালোকে মই কিন্তু এয়া চিনি নাপাওঁ দেই আজি এই বাইদেৱে কওঁতেহে এয়া গম পাইছোঁ ইয়াত বহুত আছে এইখিনি শগুনবাহী টি গাৰ্ডেনৰ ওচৰত বাইদেৱে কওঁতেহে বুজি পাইছোঁ ঠিক আছে দিয়ক বাইদেউ হ'ব হেৰি এয়া ফ্ৰেণ্ডছ আপোনালোকে দেখিছেনে এইজোপা পচতীয়া গছৰ ব্যৱহাৰ এইটো আমাৰ এণ্টিবায়'টিকৰ নিচিনা কাম কৰে মই নিজে প্ৰমাণ পাইছোঁ এয়া কুঁহপাতটো এনেকৈ যদি কাৰোবাৰ জণ্ডিছ হৈ থাকে জণ্ডিছত যদি ঔষধ খায়ো তাৰ লগত এয়া 3টা পাত মাত্ৰ 3টা পাত
ৰাতিপুৱা পানী গিলাচ খোৱাৰ পাছত পিচি পিচি খাব লাগে মুখখন অলপ জ্বলা কেহাৰ নিচিনা লাগে এতিয়া বাইদেউহঁত আপোনালোকে কি বুলি কয় কি ব্যৱহাৰ কৰে এইটো চেন্দুৱাৰী পাত বুলি কওঁ এনেতো আমি নাজানো এতিয়া বাইদেউ আপুনি কোৱাৰ কাৰণে গম পাইছোঁ যে বোলে জণ্ডিছতো কাম দিয়ে চেন্দুৱাৰী পাত বুলি কয় কিন্তু আমি এই যে মুৰ্গী যেতিয়া কণী দি পোৱালি ওলাই তেতিয়া উকণি হয় নহয় তেতিয়া পাতকেইটা লৈ পেলাই আমি যেতিয়া থৈ দিওঁ তেতিয়া চব উকণিকেইটা পলাই এইটো আমাৰ অসমীয়া মানুহে এইটো কৰে যে মুৰ্গী পোক হ'লে বা এনেকুৱা এইটো পোকবিলাক যাবৰ কাৰণে ইয়াৰ পাত কাটি কাটি দি দিয়ে বুলি ইয়াৰ মই ভিডিঅ' কৰিছোঁ এৰি দিছিলোঁ কিন্তু এইটো আমাৰ বহুত বেমাৰৰ কাৰণে ভাল আমাৰ এণ্টিবায়'টিকৰ কাম কৰে এইটো পচতীয়া পাত এই পচতীয়া পাতবিলাক কুঁহবিলাক বা পাতবিলাক আপোনালোকে ৰ'দত নি ধুনীয়াকৈ শুকুৱাই থৈ দিব থৈ পিঠাগুড়ি লাড়ু তাৰ লগত যেনেকৈ আমি হেৰি খাওঁ নৰসিংহ পাত ভেবেলী লতাবিলাক শুকুৱাই পেলাই মিহলি কৰোঁ এই পচতীয়া পাত তেনেকৈ মিহলি কৰি আপোনালোকে খাব সময়মতে মানে তেতিয়া কি হয় মাজে মধ্যমে খাব তেতিয়া বহুত বেমাৰৰ ৰোগ নিৰাময় হয় কেৱল যে জণ্ডিছ হ'লে বা আপোনালোকৰ কিবা শৰীৰত বেমাৰৰ ইনফেকশ্যন হ'লে যে খাব লাগিব সেইটো নহয় যেতিয়া তেতিয়া খাই থাকিলে সেইবিলাক বেমাৰ নহয় আৰু এইটো পচতীয়া পাত বহুত কাৰণে লাগে আমি গম পাইছোঁ যে এইটো কিহৰ কাৰণে